হেল্ল' গাইজ, আমি আজি দেখাবলৈ ওলাইছোঁ ৱাটাৰ ছাপ্লাই, আমালোকৰ আৰ্বান ৱাটাৰ ছাপ্লাই। চ' এইটো গৌৰীপুৰত অৱস্থিত আৰু মোৰ ঘৰৰ সন্মুখতে, ঠিক আছে। চ' দেখাই আছোঁ, এইটো হ'ল মেইন টেংকিটো য'ত পানী জমা হৈ থাকে। আৰু ইফালে হৈ এনেকৈ এইটো ইয়াতে আহে, ইয়াতে বস্তুটো ফিল্টাৰ হয়। ঠিক আছে, এইটোৰ পিছফালে আছে শিৱ মন্দিৰ। ধুনীয়া, একদম ধুনীয়া পৰিৱেশ। আৰু এইটো হ'ল মেইন ৰাস্তাটো, ঠিক আছে। এইটো হ'ল মানে ইফালেদি ৰূপচি যোৱা যায় একচুৱেলি, লাউটখোৱাৰ পাৰৰ ৰাস্তাটো এইটো। আৰু এইফালে হ'ল আমাৰ ঘৰটো। এই ঘৰটোত পানীটো ফিল্টাৰ হয় আৰু এই দুটা পাইপলাইন দি আপোনাৰ পানীটো আহে ইয়াতে, ঠিক আছে। এইটো এটা টেংকিয়ে ধৰি লওক, এইটো ইউজ কৰা হৈ আছে, এইটো ইউজ কৰা নাই, মানে দুটা টেংকি আছে ইয়াতে। এঘৰ পৰিয়াল থাকে, মানে ষ্টাফে হয়। আৰু এইটোৰ ভিতৰত আছে মেচিনবিলাক, ঠিক আছে। আৰু ইফালে আৰু এটা ৰুম আছে। চ' বহুত ডাঙৰ টেংকি। এইটো হ'ল মেইন ঢাকন, ইফালে এটা আছে আৰু আনফালে এটা আছে। তো ঢাকনখন মই নুখোলোঁ কাৰণ বহুত কমজোৰ হৈ আছে, ভাঙি গৈছে। মই ইয়াতে এফালৰ পৰা আপোনালোকৰ টেংকিটো কিমান ডাঙৰ দেখাই আছোঁ, এই চাওক। চাইছে কিমান ডাঙৰ টেংকি। এইটোত মানে পানীটো জমা কৰা হয় আৰু ইয়াৰ পৰা বেলেগ এটা ঠাইলৈ, বেলেগ এটা টেংকিত পঠোৱা হয়। টেংকিটো এই ঘৰটোত আছে মেচিনবিলাক, চাওক মেচিনবিলাক, বহুত বস্তু আছে, ঠিক আছে। বহুত মেটেৰিয়েলছ আছে, লোহা লক্কৰৰো আছে। এই হ'ল দুই ঘৰ ফেমিলি থাকে, ইয়াতেও ষ্টাফ থাকে। We dance.